নামৰ মহিমা আপুনি নচাৰন্ত হৰি আপুনি আপোনাক বেকত কৰি জীৱ কৰিও পৰিত্ৰাণ প্ৰভু জীৱ কৰি পৰিত্ৰাণ আজি সেৱকী দীৰ্ঘশ্ৰয় নৱনিৰ্মিত গৃহত প্ৰৱেশ কৰাৰ প্ৰয়াসেৰে বা সমস্ত অনুষ্ঠানৰ আৰম্ভণিতে সেৱা জনাইছে আৰু এই সেৱাৰ ফলত দৃষ্টি কৰে সেয়েহে আমি প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ হেল্ল' এভৰিৱান, মই বৰ্ষা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য টি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আজি পিছে ভিডিঅ'টো অকণমান বেলেগ ধৰণে আৰম্ভণি কৰিলোঁ আৰু ভিডিঅ'টো পিছে এমাহ আগৰে হয়। অকণমান কামৰ ব্যস্ততাৰ কাৰণে ভিডিঅ'টো দিবলৈ দেৰিয়েই হ'ল আৰু থাম্বনেইল আৰু টাইটেল চাই গমেই পাইছে হয়তো আপোনালোকে যে আজি ঘৰত নাম আছে আৰু নাম হৈছে আমাৰ ঘৰ লোৱা পৰ্ব। আমি নতুন ঘৰত শ্বিফ্ট হ'লোঁ আৰু আজি মনটো বহুত ভাল লাগি আছে মোৰ। বহু বছৰ অপেক্ষাৰ পিছত আজি সেই ফাইনেলি দিনটো আহিলে, আমাৰ বিশেষ দিনটো। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থৈ দিওঁ আৰু ৰাতিপুৱাৰ অকণমান দৃশ্য দেখাই দিছোঁ আপোনালোকক। সকলোৱে নিজৰ কামে ভাগে লাগি আছিলে। পাকঘৰত বৰমা, খুৰীমা, মুনুবা সকলোৱে চাহৰ যোগাৰ কৰি আছিল আৰু এয়া হৈছে মোৰ মাৰ ফালৰ জেঠীমা, মামা সকলো আহি বহি আছিলে আৰু এয়া হৈছে মোৰ ৰুমটো। পিছলৈ ভালকৈ দেখাম আৰু মাইনা তেতিয়া বাগৰি আছিলে এনেই, যিহেতু মানুহ অহা নাছিলে তেতিয়া। আৰু এইজনী হৈছোঁ মই। আজি মেখেলা চাদৰ পিন্ধিছোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। ৰাতিপুৱা অকণমান দেখাই দিছোঁ যিহেতু মানুহ নাছিলে তেতিয়া। আৰু এয়া ভকতবোৰে আহি ভাগৱত স্থাপন কৰিলে, তাৰপিছত পাঠ কৰিব, তাৰপিছত নাম ধৰা হ'ব। আৰু মই অকণমান দূৰৰ পৰাই দেখাই দিছোঁ যিহেতু ভকতৰ আগত তেনেকৈ মোবাইল লৈ যাবলৈ অকণমান ভাল নালাগে। তাৰপিছত এইফালে আমি আহি অকণমান চাহ খাই ল'লোঁ। ইয়াতে মুনুবা, চুনুবা, চনিয়া বা, বাবু, জেঠীমা সকলোৱে চাহ খালোঁ। চাহ খাই উঠি অকণমান বাহিৰৰ পৰা দেখাই দিছোঁ বাৰু গেটখনৰ পৰা। ভালকৈ কাম সম্পূৰ্ণ হোৱাই নাই। আৰু এইফালে অকণমান দেখাই দিছোঁ আপোনালোকক। ৰাইজৰ মানুহ আহি এই প্ৰসাদৰ যোগাৰ কৰি আছিলে, কল কুঁহিয়াৰ এইবোৰ কাটি আছিলে আৰু আনফালে চব্জি কাটি আছিলে আৰু আনটোফালে আমাৰ ৰান্ধনী বা সকলো আহি পাইছিলে আৰু ভাতৰ যোগাৰ কৰি আছিলে। যিহেতু আমি শংকৰীয়া ধৰ্ম, গতিকে আমাৰ ফালে নিৰামিষ ভাত খোৱা হয় আৰু তাৰ কাৰণে এতিয়া আমাৰ বাসকলে যোগাৰ কৰি আছিলে আৰু এতিয়া লাহে লাহে মানুহবোৰ আহিবলৈ আৰম্ভ কৰিছিলে আৰু এতিয়া আমাৰ নামো আৰম্ভ হৈ গ'ল। আৰু আপোনালোকক অকণমান দেখাই দিছোঁ বাহিৰৰ পৰাই, যিহেতু কৈছোঁ ভকতৰ আগত তেনেকৈ বাৰে মোবাইলটো লৈ দেখাবলৈ অকণমান অসুবিধা হয় সেইকাৰণে। আৰু এয়া হৈছে মোৰ মাহীৰ ছোৱালীজনী। তাইও নিজৰ সমনীয়া লগ পাই পেলাই বাহিৰতে তেনেকৈ খেলি আছে আৰু আপোনালোকক অকণমান ভিতৰৰ পৰিৱেশটো দেখাই দিওঁ। আৰু এয়া ইফালে পাকঘৰত লাগি আছে বৰমা, খুৰীমাহঁত চাহৰ যোগাৰৰ কাৰণে। আলহীবোৰ আহি আছে, চাহ দি গৈ আছে আৰু এয়া হৈছে মোৰ মাহী, মাইনা, মামা সকলোবোৰ বহি চাহ খাই আছিলে। আৰু আপোনালোকক ভিতৰৰ ফালে দেখাওঁ, সকলোবোৰ বহি আছিলে আলহীবোৰ। আৰু এয়া মোৰ ৰুমত মুনুবা, চুনুবাহঁত সকলোৱে বহি আছে। ভালকৈ ভিডিঅ'টো ইমান কৰিব পৰা নাই যিহেতু সকলোৱে মোবাইলত তেনেকৈ আহিবলৈ ইমান কমফৰ্টেবল নহয় সেইকাৰণে। আৰু এইফালে আয়তীসকলে নাম জুৰিছে, অকণমান দেখাই দিছোঁ আপোনালোকক। এতিয়া আমাৰ নাম শেষ হোৱাৰ পিছত ভকতসকলে প্ৰসাদৰ কাৰণে যোগাৰ কৰি আছিলে, অকণমান দেখাই দিছোঁ। আৰু এয়া বাহিৰৰ দৃশ্যখিনিও অকণমান দেখাই দিছোঁ। এতিয়া আকৌ ভিতৰৰ ফালে অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ। আৰু এয়া ৰাইজৰ মানুহ, আলহী সকলোবোৰ হল ৰুমতে বহি আছিলে আৰু প্ৰসাদ খাই আছিলে। আৰু এতিয়া মই মোৰ ৰুমত আহি গ'লোঁ আৰু এইজনী হৈছে অঞ্জুবাৰ ছোৱালী কুকি। তাইও সৰু ছোৱালী এজনীৰ লগত খেলি আছিলে। আৰু এয়া চুনুবা, অঞ্জুবা, চনিয়া বা, প্ৰতিভা, মুনুবা সকলোবোৰ মোৰ ৰুমত বহি আছিলে আৰু ময়ো অকণমান সিহঁতৰ লগতে বহিলোঁ। আৰু এতিয়া ভকতসকলে খোৱা হোৱাৰ পিছত ৰাইজৰ মানুহ, আলহী সকলোকে বাহিৰত এনেকৈ খাবলৈ দিয়া হ'ল। আৰু এতিয়া ভকতসকলৰ খোৱা হোৱাৰ পিছত ভকতসকলক বিদায় দিয়া হ'ল। আৰু ভকতসকলক বিদায় দিয়া হোৱাৰ পিছত এতিয়া ময়ো খাবলৈ বহিলোঁ। আৰু ভাতৰ লগত আছিলে দালি, পাপৰ, মিক্স চব্জি, বেঙেনা চপ, পনীৰ। এয়া জেঠীমাহঁতো এতিয়া খাবলৈ বহিছে আৰু ময়ো খাই লওঁ।
আৰু এতিয়া সকলো ভকত আৰু আলহীসকল যোৱাৰ পিছত সন্ধিয়াৰ পৰিৱেশটো অকণমান দেখাই দিওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া অকণমান ৰুমকেইটাও দেখাই দিওঁ পিছলৈ ভালকৈ দেখাম বাৰু আৰু ইফালে ওচৰৰ মানুহ কিছুমান আহিয়ে আছিলে তেতিয়ালৈকে আৰু এয়া মাইনাহঁতো দৌৰি আছে খেলি ভাল পাইছে আৰু এইজনী হৈছোঁ মই আৰু এতিয়া মই কাপোৰ চেঞ্জ কৰিলোঁ যিহেতু এতিয়া ভকতসকল গ'ল আৰু কিছুমান আলহী আহি আছিলে তাৰ কাৰণে কুৰ্তা ছেটযোৰেই পিন্ধি লৈছোঁ আৰু মাইনাহঁতেও মোক ভিডিঅ' কৰা দেখা পাই সিহঁতেও ভিডিঅ' কৰিবলৈ আহিছিলে আৰু মই অকণমান বাহিৰত ওলাই আহিলোঁ এতিয়া অকণমান দেখাই দিওঁ আৰু এয়া চাওক গধূলি হৈছেগৈ আন্ধাৰ হৈছে অলপ অলপ আৰু পাকঘৰত সোমাই আহিলোঁ জেঠীমা আৰু মামী কিবা কাম কৰি আছিলে মিঠাই ওলাই আছিলে তেনেকুৱা কি কৰি আছে আপোনালোকে হয় নেকি ইয়াৰ পিছত মই আকৌ আহিলোঁ এতিয়া ধূপ ধূনা জ্বলাবৰ কাৰণে যিহেতু ধূনাৰ গোন্ধটো খুবেই ভাল লাগে আৰু যিহেতু নতুন ঘৰ সেইকাৰণে অকণমান চাৰিওফালে ঘূৰাই দিওঁ বুলি ভাবিলোঁ ধূনা দিয়া হোৱাৰ পিছত মই এতিয়া আহিলোঁ মোৰ ৰুমলৈ যিহেতু ভাইটি ভণ্টি সকলোৱে মোৰ ৰুমতে বহি আছিলে আৰু সিহঁতক মই ভিডিঅ' কৰোৱা বুলি কৈ মাতি আছিলোঁ তাৰপিছত আকৌ মই নিজেই নিজৰ চেলফি ভিডিঅ' কৰি পেলাই চাই আছিলোঁ যিহেতু ৰাতিপুৱাৰ পৰা মুখখন ধোৱাই নাই গতিকে গোটেই ডাল পৰি গৈছিলোঁ মানুহজনী সেইকাৰণে কেমেৰাত চাই চাই তাকেই কৈ আছিলোঁ পিছে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ বাই গাইজ